বিটিআৰে সোমাব দিব নালাগে, কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ। গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে। এভিকশ্যনটো অহাকালি হ'বই, কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে। বিটিআৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে নেকি? সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ। বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয়। কিয় আস্থা হেৰুৱাব? যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ। আমি কাৰো বিপক্ষে নহয়, আমি সকলোৰে সপক্ষে। যোৱাকালিওতো মই মিটিং কৰিছোঁ, এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম। গতিকে বিজেপি কাৰো বিপক্ষে নহয়, বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে। আপুনি স্যাৰ কোকৰাঝাৰলৈ অহা সৰ্বাধিক মুখ্যমন্ত্ৰী, এই যাত্ৰা আৰু কিমান দিন অব্যাহত থাকিব? একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোঁৱেই। আপুনি যিহেতু সাংবাদিক নহয় বাইদেউ, লাহেকৈ মই সুধিম। আচ্ছা তেতিয়াহ'লে আহক না, আপুনি আগত আহক, আহক না বাইদেউ, কোনে যাব নিদিয়া? জাৰ্নেলিষ্টক আচ্ছা, এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই, পানী চাহ পাইছেনে নাই, তাৰপিছতে মই ইয়াত আহিম। প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, তাত আমি সিদ্ধান্ত লোৱা নাই। এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই, মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ, তেওঁলোকে ৰিপৰ্ট দিব আমাক। একো নাই, মোৰ লগততো চবৰে ভাল, মইতো চবৰ লগতে ভাল, মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ। যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয়, তাৰ বাদে মোৰ চবৰ লগতে ভাল অসমত যিমান মানুহ আছে। কওক কি সুধিবলগীয়া আছে? এতিয়ালৈকে মই 4খন জিলালৈকে গ'লোঁ, 9 তাৰিখে চিৰাঙত যাম। মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি, কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম, তেতিয়া আমি গম পাম যে কিমানটা জিকিম। কিন্তু উৎসাহ বহুত বেছি, ৰাইজৰ প্ৰবল উৎসাহ। ছাৰ আপোনাৰ আশীৰ্বাদৰ হাতখন BPFৰ ওপৰত থাকিব নে UPPৰ ওপৰত থাকিব? মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰোঁ যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে, মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে। আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম, সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰসকলেও প্ৰতিবেদন দিব। আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম। ছাৰ বিজেপিত উৎকাৰ কৰিবলৈ 3টা গগৈ মিত্ৰতা হ'ব লাগে। মিত্ৰতাটো আমিও কৰি আছোঁ, অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়ো, আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লোঁ নাই, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওট, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? ছাৰ বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে নেকি, এনেকৈ ভাবে নেকি? বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে। সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক। বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ, অহা 5 বছৰত আমি সমতা, বিকাশ আৰু প্ৰগতি আনিম। ছাৰ কংগ্ৰেছৰ শাসনকালত ছাৰ যথেষ্ট গোষ্ঠী সংঘৰ্ষ হৈছিল, এতিয়া আহি কৈ আছে কংগ্ৰেছে যুঁজ কৰিব বুলি। কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগোৱাইছিলে, কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে,
আৰু কংগ্ৰেছক সেইকাৰণে BTR-ৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। মুখ্যমন্ত্ৰী মহোদয় BTR-ত বিজেপি কোনোবা ফেচ হ'ব নেকি? কাৰণ বহুকেইজন ফেচ হ'ব নালাগে নহয়, ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকেতো আমাৰ ফেচ। গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকেতো আমাৰ ফেচ। আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেচ হ'ল নৰেন্দ্ৰ মোদী। গঠন কৰিব নে এলায়েন্সত? চাওক, আপোনালোকে ইমান কিয় বিজেপিক আশীৰ্বাদ দিছে? অলপমান আপোনালোকেওতো ৰিয়েল ৱৰ্ল্ড জানে। আমাক আৰম্ভ কৰিব দিয়কচোন, সেই উত্তৰ দিবৰ কাৰণে অলপ দিন ৰখিব লাগিব। আপোনালোকৰ মূৰত ফুল চন্দন পৰক যদি আপোনালোকে ভাবে যে বিজেপি একক সংখ্যাগৰিষ্ঠতা পাব। স্যার BTR রাষ্ট্রীয় দলে আঞ্চলিকতা দলক গ্ৰাস কৰিব নেকি অনাগত দিনত? BTR-এ যে কাকো গ্ৰাস নকৰে তাৰ প্ৰমাণটো যোৱা কাউন্সিলখনে। বিজেপিৰ মেজৰিটি আছিলে, আমি ডেপুটি CM-ও লোৱা নাছিলোঁ, CM-ও লোৱা নাছিলোঁ। আজিওতো কাউন্সিলত বিজেপিৰে বেছি মেম্বাৰ। যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে অনাগত দিনত আজি আমি কি কৰি আছোঁ? আজিওতো কাকো গ্ৰাস কৰা নাই, বৰঞ্চ সকলোকে আগুৱাই দিছোঁ। আৰু মইতো বিচাৰোঁ যে বড়ো ৰাজনৈতিক দলসমূহ একলগ হ'ব লাগে। আৰু স্যাৰ অহাবাৰ চিফ নিৰ্বাচনত কিবা ফৰ্মুলা, বিশেষ ফৰ্মুলা হ'ব দেখা যাওক। মইতো মোৰ লক্ষ্য এটাই যে বড়ো তিনিওটা ৰাজনৈতিক দল এটা হ'ব লাগে। থেংক ইউ স্যাৰ, থেংক ইউ।